এখন দেখিছে ডাঙৰখন এখন হৈছে চালপিৰা তো হেল্ল' ফ্ৰেণ্ডছ মই নয়ন আপোনালোকে চাইছে নদী ব্লগাৰ ইউটিউব চেনেলো তো বন্ধুসকল আজি আমি যাবলৈ ওলাইছোঁ অসমৰ এটা বিখ্যাত মৈদাম আহোমৰ এটা বিখ্যাত মৈদাম যিটো লাচিত মৈদাম বুলি কয় লাচিত মৈদামৰ কথা সকলোৱে জানে তো আজি আপোনালোকক লাচিত মৈদামো দেখাম তো লাচিত মৈদাম যোৱাৰ আগতে আমি এডোখৰ ঠাইত ৰখিছোঁ যিডোখৰ ঠাইত কেন্দ্ৰীয় মুগা পালন বুলি কয় ইয়াত মুগা পালন কৰে ইয়াত তাৰপৰা ইয়াত মুগা পালন কৰে আমি এডোখৰত ৰখিছোঁহি তো আজি ইয়াৰ পৰা আমি লাহদৈগড়লৈকে যাত্ৰা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर বহুত ভাবিছোঁ ৰে তো ফ্ৰেণ্ডছ আমি আপোনালোকক প্ৰথম যিটো দেখিছিলোঁ তাৰ মুগা পালন কৰে এইটোত তাৰপৰা এইটো হৈছে মেইন য'ত মুগাৰ কেনেকৈ পোহে তাতে প্ৰশিক্ষণ দিয়া হয় ইয়াৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে তো আমি ভিতৰলৈ নোসোমাওঁ তো বাহিৰৰ পৰাই চাওক ইয়াত মুগা প্ৰশিক্ষণ দিয়ে কেনেকৈ মানে মুগা পালন কৰে মুগাৰ বিষয়ে অধ্যয়ন কৰা হয় ইয়াত চাইনবোৰ্ড মাৰি থৈ দিয়া আছে প্ৰশিক্ষণ ভৱন বুলি তো যাব পাৰে আৰু এইফালে এখন ধুনীয়া বাগান আছে তো ব'লক ইয়াৰ পৰা ভিতৰত আকৌ আৰম্ভ কৰোঁ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर मंजिलों তো ফ্ৰেণ্ডছ আহি পাই গ'লোহি আমি মেইন ৰাস্তা এইফালে যোৰহাট যায় এইফালে মেইন যোৰহাটৰ ৰাউণ্ডটো আৰু এইফালে দিয়ক যায় তো আমি এইটো ৰাস্তা দি গৈ থাকিব লাগিব তো আমি মেইন আমাৰ ডেষ্টিনেশ্যনটো পাই যামগৈ আৰু একদম ফুটে যোৰহাট পাবগৈ তো ব'লক যিটো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ এইফালে যোৰহাট যায়গৈ তো আমি যোৰহাটৰ এইফালে যাব নালাগে তো যোৰহাটৰ পৰা আমি লেফ্ট ছাইডে ঘূৰি আমি লাচিত মৈদামলৈ সোমাই যোৱা এইখন মেইন গেটখন পাই গ'লোহি তো আজি আমি এই ৰাস্তাটোৱেদি ভিতৰলৈ সোমাই যাম ফ্ৰেণ্ডছ চাব পৰা এইখনে হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ তোৰণ मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी তো ফ্ৰেণ্ডছ বহুত ঘামিলোঁ তো ফ্ৰেণ্ডছ অৱশেষত আহি পাই গ'লোহি আমি লাচিত মৈদাম তো ফ্ৰেণ্ডছ চাব পাৰে এইখন লাচিত মৈদামৰ ভিতৰলৈ সোমাই যোৱা মেইন গেটখন আৰু এইফালে টিকট ছিষ্টেম আছে ইয়াত টিকট কটা ঘৰ হয় তো এতিয়া আমি ভিতৰলৈ সোমাই যাম তো ব'লক সোমাই যাওঁ তো ফ্ৰেণ্ডছ আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ খুব ধুনীয়াকৈ সজাই থোৱা আছে চাব পাৰে এইবোৰ ফুল এইটোত আহোমৰ দিনত ব্যৱহাৰ কৰা এইটো বৰটোপ হয় এইফালে আহোমৰ দিনত ব্যৱহাৰ কৰা এইটো বৰটোপ ইয়াৰ ফুল হয় তো ব'লক তো ফ্ৰেণ্ডছ এইফালে মেইন লাচিত মৈদামটো আছে আপোনালোকে মই লাচিত মৈদাম দেখুৱাম তাৰ আগতে আপোনালোকে চাব পাৰে ইয়াত ধুনীয়াকৈ সজাই থোৱা আছে পদুম ফুল আকৃতি ইয়াত ৰাতি হ'লে এইফালে ওপৰত পানী পৰে আৰু ইয়াত লাইটৰ ছিষ্টেম আছে সেইখন এখন কিবা তোৰণ হয় আৰু এইফালে লাচিত মৈদামত মানে আগৰ দিনত ব্যৱহৃত হোৱা কিছুমান বস্তু সামগ্ৰী ইয়াত সংৰক্ষণ কৰা আছে তো ফ্ৰেণ্ডছ দেখিব পাইছে এইবোৰ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা মানে চবেই খেলিব পাৰে দোলনা আছে এইফালে চাব পাৰে এইবোৰ বহিবলৈ জেগা আছে এইফালে
মানে এখন ধুনীয়া পাৰ্কৰ আকৃতি আৰু ইয়াত ধুনীয়াকৈ নতুনকৈ বনাই আছে বহুতো আৰু এইটোৱে হৈছে লাচিত মৈদাম তো চাব পাৰে অতি সুন্দৰকৈ মানে ৰাতি ৱাল দি থৈ দিয়া আছে তো ফ্ৰেণ্ডছ এইটো হৈছে লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লো সেই লাচিত মৈদাম আপোনালোকৰ মই ইয়াত থকা মিউজিয়াম তাত থকা কিছুমান সংৰক্ষিত বস্তু অসম দিনত ব্যৱহাৰ হোৱা বা আগৰ দিনৰ কিছুমান বস্তু লাচিত মৈদামৰ কিছুমান তথ্য আৰু লগতে লাচিত মৈদামখন মানে পাৰ্কখন ভালকৈ দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ চেষ্টা কৰিম তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে লাচিত মৈদাম ইয়াত এখন লাচিত মৈদামৰ বিষয়ে কিছুমান ইয়াত কথা লিখা আছে তো কৈ দিওঁ যে লাচিত মৈদামৰ যিটো দেখিছে ইয়াৰ উচ্চতা 18 ফুট হৈছে আপোনাৰ ব্যাস 100 আৰু আপোনাৰ ইয়াত মাটি হৈছে 3 কঠা 5 লোচা ফ্ৰেণ্ডছ এইটো হৈছে লাচিত ভৱন ইয়াত বহুতো আগৰ দিনৰ আহোমৰ বা আগৰ দিনৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত কৰি থোৱা আছে তো ব'লক ভিতৰলৈ সোমাই যাওঁ তো ফ্ৰেণ্ডছ আমি ইয়াত লাচিত ভৱনলৈ সোমাইছোঁ ইয়াত বহুতো ধৰণৰ সামগ্ৰী সংৰক্ষিত কৰি থৈ দিয়া আছে তো আপোনালোকক প্ৰথম দেখাবলৈ লৈছোঁ এইটো হৈছে এইটো যি দেখিছে এইটো হৈছে ড্ৰেগন এইটো আহোমৰ যিটো প্ৰতীক এইটো ড্ৰেগন হয় আৰু ইয়াত বহুতো বিভিন্ন ধৰণৰ সামগ্ৰী আছে এইটো হৈছে মহ এইটো কাঠেৰে নিৰ্মিত হৈছে আৰু এইফালে আছে এইটো ভুৰুকা আৰু ফ্ৰেণ্ডছ মই ইয়াত বহি লৈছোঁ তলত ড্ৰেগনটো কাষত আহোমৰ যিটো প্ৰতীক হয় তো এই ড্ৰেগনটো আপোনাৰ নিৰ্মাণ কৰিছিলে ইয়াত লিখা আছে শিল্পী তৰুণ গগৈ আৰু তেওঁৰ ঘৰ হৈছে গোহাঁই গাঁৱত তো ফ্ৰেণ্ডছ উঠি লওঁ ইয়াত তো ফ্ৰেণ্ডছ এইখন যিখন দেখিছে এইখন এইখন কাউফাই ধনু নে কি বুলি কোৱা হৈছে কাউফা ধেনু আহোমৰ দিনত ব্যৱহাৰ কৰা আৰু ইয়াত যিখন ডলা দেখিছে ভালকৈ দেখিছে নে কি মই নাজানো এইখন হৈছে মেধৰা ইয়াত প্ৰত্যেকজন মানে শিল্পীৰ নাম লিখা আছে সেইবোৰ নাম নকওঁ আপোনালোকে মুঠতে তেওঁলোকে ব্যৱহাৰ কৰা বস্তুবোৰ চাই যাওক মানে আহোমৰ দিনত তো এইটো হৈছে হেতা এখন আহোমৰ দিনত ব্যৱহাৰ কৰা হেতা তাৰপিছত এইটো হৈছে হাতনি পেৰা তো ফ্ৰেণ্ডছ এইখন হৈছে কাঁহৰ শৰাই যিখন কাঁহৰ শৰাই আপোনালোকে দেখিছেই আৰু ইয়াত লিখা আছে ইয়াত কাঁহৰ পতা আছে দাতা শ্ৰী ভুৱন ভূঞা আৰু ভয়াপুৰী সোণাৰী গাঁও আৰু এইটো হৈছে হাতী খুজীয়া বাতি নতুন প্ৰজন্মই এইবোৰ দেখাই নাই এইটো হাতী খুজীয়া বাতি দাতা শ্ৰী ভুৱন ভূঞা অময়াবাৰী গোসাঁই গাঁও আৰু এইখন হৈছে কাঁহৰ বৰ কাঁহী য'ত লাচিত বৰফুকনে ভাত খাইছিল তেওঁ খোৱাখন নহয় খালী এনেকুৱা থালিতে ভাত খাইছিল আৰু এইবোৰ হৈছে কাঁহৰ লোটা তো ফ্ৰেণ্ডছ এইটো হৈছে আহোমৰ দিনত ব্যৱহাৰ কৰা হাতনি পেৰা লিখা আছে দাতা শ্ৰী টংকেশ্বৰ পাটৰ নেকি আৰু গোসাঁই গাঁৱত জন্ম এইখন কি নাজানো এইখন হৈছে আপোনাৰ হেতা আৰু দাতা শ্ৰীমতী যমুনা পাত্ৰ গোসাঁই গাঁৱত তেওঁ ঘৰ তেওঁ এইটো দিছিলে দান কৰিছিলে আৰু এইখন হৈছে আপোনাৰ আহোমৰ দিনত ব্যৱহাৰ কৰা হেংদাং দাতা হৈছে আপোনাৰ শ্ৰী বলোৰাম শইকীয়া বৰগুৰি এইটো হৈছে ফ্ৰেণ্ড গ্ৰামোফোন দাতা হৈছে শ্ৰী বিতুল গগৈ কুঁহিয়া চুক চেনিজান বিজয় গগৈ ফ্ৰেণ্ডছ ইয়াতো কিছুমান আছে চাওক ইয়াত চাওক এইবোৰ কিছুমান পুথি আছে এইখন হৈছে বগাখন হেন পুথি ৰঙা ৰঙাখন সাঁচি পথৰ গুণমালা হয় ইয়াত বহুতো আগৰ দিনত ব্যৱহৃত কৰা কিছুমান পুথি আছে এইটো ঘড়ী হয় চাগে নিশ্চয় আৰু এইখন হৈছে ছালপিৰা এইখন যিখন দেখিছে ডাঙৰখন এইখন হৈছে ছালপিৰা এখন যাব পাৰে আৰু এইখন হৈছে আপোনাৰ কিং খাপৰৰ চাদৰ এইখন কিং খাপৰৰ চাদৰ এইখন হৈছে কিং খাপৰৰ ৰিহা আৰু এইখন হৈছে কিং খাপৰৰ মেখেলা তো ফ্ৰেণ্ডছ এটা দেখিছে এইটো হৈছে একদম সৰু কলচী আৰু এইটো হৈছে ভাঙৰি এইটো হৈছে ৰূপৰ সোণৰ টেমি চাব পাৰে অতি সুন্দৰকৈ ইয়াত সংৰক্ষণ কৰি থোৱা আছে আৰু আপোনালোকৰ ঘৰতো যদি এনেকুৱা আগৰ দিনত ব্যৱহৃত কিছুমান সামগ্ৰী বা এনেকুৱা সঁজুলি আছে আপোনালোকে এনেকুৱা মিউজিয়ামত দান কৰি দিব পাৰে কাৰণ ঘৰত থাকিলে এনেও বেয়াই হৈ যায় ফ্ৰেণ্ডছ এজন হৈছে লেফটেনেণ্ট জেনেৰেল SK সিনহা চাব পাৰে তেওঁ এই ফটো দি থৈ দিয়া আছে ইয়াত লিখিছে যে অসমৰ প্ৰাক্তন ৰাজ্যপাল পৰম বিশিষ্ট সেৱা মেডেল প্ৰাপক পয়া লেফটেনেণ্ট জেনেৰেল SK সিনহাৰ ঐকান্তিক প্ৰচেষ্টাতে মহাবীৰ লাচিত বৰফুকন সমগ্ৰ দেশত জাতিৰ নায়ক হিচাপে পৰিচিত হৈছিল তেখেতৰ উদ্যোগতে নেশ্যনেল ডিফেন্স একাডেমী লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ প্ৰতিষ্ঠাৰ উপৰিও এইগৰাকী বীৰ নামৰ শ্ৰেষ্ঠ কেডেটক স্বৰ্ণপদক প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল এইটো হৈছে লাচিত ভৱনৰ হ'ল মানে লাচিত মৈদামৰ ষ্টেজ ইয়াত মানে বিভিন্ন ধৰণৰ সভা পতা হয় মিটিং পতা হয় ইত্যাদি আপোনালোকে বিজ্ঞানত পাইছে যে শব্দ সংৰক্ষণ কৰা হলত যেনেকৈ ব্যৱহাৰ কৰা হয় এইটো হলেই হয়তো ইয়াত এইবোৰ চাব পাৰে
শব্দখন শোষণ কৰাটো ইয়াত লগাই দিয়া হৈছে ৱালত। তো সেইকাৰণে ইয়াত মাতটো মানে গমগমীয়া বা ইকো নহয়। আপোনালোকে মোক পিকচাৰ কৰিলে আন্ধাৰ পাব পাৰে, কাৰণ ইয়াত লাইট লগাই থৈ দিয়া নাই। তো ইমানেই। আমাৰ অসমবাসী ৰাইজ বা হোলোঙা পাৰৰ বাসিন্দালৈ আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে লাচি মৈদামটো সংৰক্ষণৰ কাৰণে কিমান কষ্ট কৰিছে চাব পাৰে। কিমান ধুনীয়াকৈ এইটো মঞ্চ, লাচিত ভ্ৰমণ, লাচি মৈদামটো পকীকৰণ মানে বহুতো তেওঁলোকে পদক্ষেপ লৈছে আৰু পিছলৈ ল'ব তেওঁলোকে চেষ্টা কৰি আছে। তো মোৰ ফালৰ পৰা থেংক ইউ। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে ইয়াত ইমানে মানে ৱাল বা ওপৰত হেৰি দিয়া আছে, ইয়াত মানে হাৱা সোমাব পৰা ছিষ্টেমটো নাই। তো ইয়াত মাতটো মানে ইকো মানে কিছুমান হলত যেনেকৈ মাতটো ডাঙৰ গমগমীয়া আহে, তো ইয়াত নাহিছে। কাৰণ আপোনালোকে যিমান নিচৰে একো মাত নাহে, দেখিছে। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে লাচি মৈদামত যিখিনি মাটিৰ ওপৰত মানে ঢাপ দিয়া হৈছে, এই মাটিখিনি এইফালে যিহেতু জংঘল কিছুমান দেখিছে, এইখিনি হাবিন এটা পুখুৰী এটা আছে, তাৰ পৰাই আনি লাচি মৈদামৰ মানে ইয়াত দিয়া হৈছিল। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে লাচি মৈদামৰ বহুতে কয় যে চুৰ হৈছিল। এইটো 1800 শতিকাৰ মানতে চোৰে ইয়াৰ পৰা কিবা খান্দিছিলে, মানে চুৰ কৰিবলৈ আহিছিলে। তো সঠিকভাৱে নাজানো খান্দিছিলে নাখান্দিলে, কিন্তু কৈ দিওঁ যে চোৰে সদায় এনেকুৱা মৈদামবোৰত উত্তৰ দিশতে খান্দে, কাৰণ উত্তৰ দিশতে সহজতে পোৱা হয় মানে কিবা সোণ ৰূপ, যিহেতু লাগতিয়াল সামগ্ৰীবোৰ দিয়ে। তো সেয়াই লাগতিয়াল মানে সেয়াই নহয়, লাগতিয়াল সামগ্ৰীবোৰ যিহেতু দিয়ে, তো ইমানেই আৰু। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে আগৰ দিনত মানে যেতিয়া কি বুলি কয়, এজন ৰজা বা মন্ত্ৰী বা ৰাণী যেতিয়া পুতিছিল, তেওঁক মানে মাটিত থৈ ডাইৰেক্ট পুতি দিয়া নগৈছিল। তেওঁক মানে কাঠেৰে নিৰ্মিত এটা ঘৰ বনাই তাৰ লাগতিয়াল সামগ্ৰীবোৰ দি তেওঁ ওপৰত মাটিৰে ঢাপ দিয়া হৈছিল। তো ইমানেই। তো ফ্ৰেণ্ডছ মই কৈ দিওঁ যে বহুতে নাজানে যে লাচিত বৰফুকনৰ ইয়াত কিয় মৈদাম দিয়া হ'ল, বা বহুতে কয় যে আগৰ দিনততো ৰজা ৰাণী বা দাদুমণিসকলক ৰাজধানীতে মৈদাম দিয়া হয়, কিন্তু এই লাচিত বৰফুকনৰনো ইয়াত কিয় দিয়া হ'ল। তো ফ্ৰেণ্ডছ মই আপোনালোকক যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে লাচিত বৰফুকন আছিল যিহেতু স্বৰ্গদেউ চক্ৰধৰ সিংহৰ সেনাপতি, আৰু সেই সময়ত অৰ্থাৎ 1671 চনতে সংঘটিত হৈছিল বিখ্যাত শৰাইঘাট ৰণ। আৰু এই শৰাইঘাট ৰণতে লাচিত বৰফুকনে নিজৰ নৰিয়া দেহাৰে বীৰত্বৰ পৰিচয় দি মোগলক পৰাস্ত কৰে, আৰু এই মোগলক পৰাস্ত কৰাৰ পাছতেই মৃত্যু ঘটিছিল স্বৰ্গদেউ চক্ৰধৰ সিংহ। স্বৰ্গদেউ চক্ৰধৰ সিংহৰ মৃত্যুৰ পিছত আহোমৰ ৰাজ সিংহাসনত বহে স্বৰ্গদেউ উদয়াদিত্য সিংহ, আৰু উদয়াদিত্য সিংহই এই যুদ্ধত জয়ী হোৱাৰ বাবে আনন্দ উৎসৱৰ এই সভা পাতে, আৰু এই সভালৈ লাচিত বৰফুকনক নিমন্ত্ৰণ দিয়ে। আৰু লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰৰ উজাই আহি কলিয়াবৰ বা দেৰগাঁৱৰ মাজতে তেওঁৰ মৃত্যু ঘটে, আৰু মৃত্যু ঘটাৰ বাবে তেওঁক ইয়াতে সমাধিস্থল দিয়া হয়। তো ফ্ৰেণ্ডছ আৰু কৈ দিওঁ যে আহোমৰ দিনৰ এটা প্ৰথা আছিল যে অকল ৰজা বা ৰাণীকহে ৰাজধানীত মানে পোতা হয় বা মৈদাম দিয়া হয়, কিন্তু বাকী ডাঙৰীয়াসকলক বৰফুকন, বৰপাত্ৰ গোহাঁই, মানে ইত্যাদি সকলক সুবিধা অনুযায়ী য'তে মৃত্যু ঘটে তাতেই সুবিধা অনুযায়ী তাতে মৈদাম দিয়া হয়। সেইকাৰণে লাচিত বৰফুকনক সুবিধা অনুযায়ী এই অঞ্চলতে মৈদাম দিয়া হয়। তো ফ্ৰেণ্ড যিহেতু লাচিত মৈদামটো যিহেতু লাহদৈগড় হোলোঙা পাৰ সেই ঠাইডোখৰতে আছে, আপোনালোকে যদি যোৰহাটত বাস কৰে আপোনালোকে যোৰহাটৰ পৰা ইয়ালৈ ঠাইডোখৰলৈ 15 কিলোমিটাৰ হ'ব। আপোনালোকে যোৰহাটৰ পৰা আহিলে ৰাইট চাইডে দেখিবই লাচিত মানে মৈদামৰ মেইন তোৰণখন মানে গেটখন, তো এইফালে সোমাই আহিলে আপোনালোকে পাব। আৰু আমি যিফালৰ পৰা আহিছোঁ, আমি মানে লাহিঙত বাস কৰোঁ, তো লাহিঙৰ পৰা এই ঠাইডোখৰলৈ ডেষ্টিনেশ্যন হৈছে আপোনাৰ প্ৰায় 25-26 কিলোমিটাৰ। তো ফ্ৰেণ্ডছ এইকেইটা হৈছে আহোমৰ দিনত ব্যৱহৃত কৰা বৰটোৰ পৰা আকৃতিয়ে মানে এনেকুৱা মানে প্ৰস্তুত কৰি থোৱা হৈছে। মেইন কিনা নহয়, এনেই মানে সজাই থোৱা আছে। অৰিজিনেল নহয়, এইটো ওলায়ে পৰিছে। এইটো অৰিজিনেল হয় বোলে ওলায়ে পৰিছে, যাব পাৰে চিমেণ্টৰে হয় এইটো। তো ফ্ৰেণ্ডছ মই এইখনৰ যোগেৰে এটাই বুজি পালোঁ যে জীৱনত গ্ৰ' আপ বা উঠিবলৈ বহুত কষ্ট। আপোনালোকে জীৱনত কিবা উঠিবলৈ বিচাৰিছে বা কিবা কামত সফলতা অৰ্জন কৰিব বিচাৰিছে, বহুত কষ্ট, কিন্তু আপোনালোকে উঠিব পাৰিব, সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু আপোনালোকে যদি জীৱনত খহিব বিচাৰিছে, আপোনালোকে খহাব বিচাৰিছে, আপোনালোকে যদি মনটো স্থিৰ নকৰে, আপোনালোকে যদি ভালদৰে এইটো কৰিম বুলি স্থিৰ কৰি নলয়, আপোনালোকে লাহেকৈ মোৰ দৰে খহি যাব। দেখিলে?